নমস্কাৰ, আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। মই বৰ্তমান উপস্থিত আছোঁ পথাৰত আৰু পথাৰৰ পৰিৱেশ দেখুৱাম আজি। তাৰ আগতে আপোনালোকে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু যিহেতু নেৰানেপেৰা বৰষুণ আৰু বৰষুণৰ ফলত পথাৰত পানী হৈছে আৰু যিহেতু আমাক এতিয়া বৰ্তমান বৰষুণৰ দৰকাৰ, কাৰণ খেতি কৰা ছিজন আহিছে এতিয়া, আৰু যিহেতু আমি শালি খেতি কৰিব লাগিব এতিয়া, আৰু সেইকাৰণে এই মোৰ পিছফালে দেখিবলৈ পাইছে মাটি চহাই থকা হৈছে ট্ৰেক্টৰে, আৰু ইয়াতে বহুত পানী হৈ গৈছে, গতিকে আমাৰ খেতি কৰাৰ কাৰণে বহুত ভাল হৈছে। গতিকে মোৰ ভিডিঅ'টো আজি ইমান দীঘল নকৰোঁ, কিন্তু আমি পথাৰত খেতি কৰিবৰ কাৰণে বৰ্তমান মাটিখিনি চহাই লৈছোঁ, আৰু চহোৱাৰ পিছতে আমি ইয়াতে প্ৰথম কঠীয়া সিঁচিব লাগিব। কঠীয়া সিঁচি ইয়াত ভালদৰে পুনৰ আমি ভুই ৰুব মাটি চহাই থকা হৈছে। আৰু এনেকৈ ট্ৰেক্টৰে মাটি চহাই থাকোঁতে ট্ৰেক্টৰৰ পিছে পিছে চৰাইবোৰ এয়া দেখিবলৈ পাইছে, বগলী, শালিকা, সকলোবোৰ চৰাই ট্ৰেক্টৰৰ পিছে পিছে ঘূৰি আছে, কাৰণ ইয়াতে পোক পতংগ খাব পাম। আজি পথাৰত আহি সঁচাই ভাল লাগিছে, কাৰণ কিনকিনীয়া বৰষুণ আৰু চৰাইবোৰ দেখি বহুত ভাল লাগিছে। আৰু এইখিনি মাটিতেই কঠীয়া সিঁচিব লাগিব, সেইকাৰণে ট্ৰেক্টৰে মাটিখিনি ভালকৈ চহাই লোৱা হৈছে, যাতে কঠীয়াখিনি ভালকৈ ইয়াতে সিঁচিব পাৰোঁ। আৰু মাটিখিনি চহাই আছোঁ, আৰু সম্পূৰ্ণ